কিন্তু দুখৰ কথা আমি ডেমোক্ৰেটিক কান্ট্ৰি ভাৰতটো ডেমোক্ৰেটিক কান্ট্ৰি বুলি কোৱা হয় ডেমোক্ৰেটিক সিস্টেম মতে আমাৰ কনস্টিটিউশন আৰ্টিকল 19 সকলোৱে মিটিং কৰিবলৈ কথা পাতিবলৈ ডিসকাশন কৰিবলৈ ডিমান্ড কৰিবলৈ প্ৰটেষ্ট কৰিবলৈ আমাক ৰাইটস দিছে এটা ডাঙৰ কথা আৰ্টিকল 19 এই আৰ্টিকল 19 কনস্টিটিউশনত লিখা থকা সত্ত্বেও আজি আসাম গভৰ্ণমেণ্টে আমাক বাধা দিছে মিটিং কৰিবলৈ নিদিলে আমাক তেওঁলোকে কৈছে বোলে সিকিউৰিটি দিব নোৱাৰে কাৰণ পুলিশ খুব কম বুলি কিন্তু আমাক বাধা দিবলৈতো 1000 মান পুলিশ ইয়াত গোট খাইছে আমাক বন্ধ কৰিবলৈ আমাক সিকিউৰিটি দিবলৈতো 5 জন মান হলেও হলহেঁতেন বা 10 জন বা 10 জন মান হলেও হলহেঁতেন আমাক 1000 বা 100 জন পুলিশ দৰকাৰ নাই আমাক মাত্ৰ চাবলৈহে লাগে আমি বা নাচালেও হয় আমি কাৰণ আমি পিছফুলি কৰা কথা আৰু এতিয়ালৈকে আমি পিছফুলি কৰি আছো আপুনি ভাবে নেকি যে বুঢ়া হৈছে আমি সকলোৱে বয়স হৈছে সিনিয়ৰ সিটিজেন সকলে গোট খাইছে আমি যে কিবা লাঠি লৈ পেলাই মানুহক মাৰিব বা কিবা গৰম গৰম কথা কব এইটো মানুহ আমাৰ হিন্দু মানুহ এনেকে চৰিত্ৰৰ মানুহ নাই দিয়া এই কাৰণে আমি প্ৰটেষ্ট কৰিছো যে আমি শিডিউল ট্ৰাইব জিলা মেঘালয়ৰ পৰা আহিছে আসামত আছো আমাক কিয় মিটিংটো কৰিব নিদিলে আমাক মিটিংটো কৰিবলৈ দিব লাগিব বুলি আমি দাবী জনাইছো আৰু দাবী জনোৱা দৰকাৰে নাছিলে কাৰণ এইটো ফ্ৰী বুলি কৈছে ফ্ৰী সকলোৱে য'ত ইচ্ছা আছে মিটিং পাতিব পাৰে কথা পাতিব পাৰে ডিমাণ্ড কৰিব পাৰে আমি প্ৰটেষ্ট কৰিব পাৰোঁ আমাৰ পাৰে বুলি কৈছে সেইকাৰণে আজি যিটো গভৰ্ণমেণ্ট আসাম গভৰ্ণমেণ্টে কৰিছে আমাক বাধা দিয়াটো এইটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনহে ভাঙিছে ইণ্ডিয়ান কনষ্টিটিউশ্যন তেওঁলোকে অমান্য কৰিছে ভায়োলেট কৰিছে সিরিয়াস কথা কিন্তু আমি এইটো তেওঁলোকে ইন্ডিয়ান কনস্টিটিউশন নামানে আমি মানুহ আমি বংশী সকলে বা বড়ো সকলে আমাৰ কাৰ্বি সকলে গাৰো সকলে বা যিমান নৰ্থ ইষ্টত থকা ট্ৰাইব সকলে ইনক্লুডিং আদিবাসী সকলোৱে আমি ডেমোক্ৰেসি গণতন্ত্ৰ আমি মানিছো আৰু আমি গণতন্ত্ৰ পদ্ধতিতহে আমি ডিমান্ড কৰি থাকিম মিটিং কৰি থাকিম আমি আজি কন্ডেম কৰিছো এই আসাম গভৰ্ণমেণ্টে ডেমোক্ৰেটিক আমাৰ ট্ৰাইবেল সকল বা মানুহৰ ইণ্ডিয়ান সিটিজেন সকলৰ ডেমোক্ৰেটিক ৰাইটছটো ভায়োলেট কৰাৰ কাৰণে আমি কন্ডেম কৰিছো আসাম গভৰ্ণমেণ্টক আপোনালোকৰ ইয়াত আৰু আছে তেখেতসকলে আকৌ ক'ব পাৰে আমি ইয়াত মিটিং কৰিবলৈ কথা আছিলে আমি 6 শিডিউলৰ কথাই পাতিবলৈ আছিলে 6 শিডিউলটো এটা কনস্টিটিউশন এটো ইণ্ডিয়ান কনস্টিটিউশন লগতে এটো কনস্টিটিউশন উইদিন কনস্টিটিউশন এটো আমাক বড়ো সকলক এই কনস্টিটিউশনটো দিছে মিনি কনস্টিটিউশন গাৰো সকলক এই মিনি কনস্টিটিউশন দিছে কাৰ্বি সকলক ডিমাসা সকলক আৰু মিজো সকলকো দিছে যিমান ইয়াত ট্ৰাইবস আছে সকলকো দিছে আৰু আদিবাসী সকলক 5th শিডিউল দিছে এই মিনি কনস্টিটিউশন একাৰে কনস্টিটিউশনৰ কথা আলোচনা কৰা বাধা কৰাটো এটো অতি কন্ডেম কৰিবলগীয়া কথা এটো আৰু আমি কন্ডেম কৰিছো আৰু ৰিকুৱেষ্ট কৰিছো আমি ডিমান্ড কৰিছো আসাম গভৰ্ণমেণ্টে যাতে ইন ফিউচাৰ তেওঁলোকে কনস্টিটিউশন যাতে নাভাঙে আপোনালোকে দাবীটো এইটো মাত্ৰ দাবী নাই মাত্ৰ 6 শিডিউলৰ কথা আলোচনা কৰিবলৈ আছিলে দাবীটো কোনো নাই নহয় জানো
মেইনলি এইটোহে আছিলে অৱশ্যে আমাৰ দাবীটো আছে বড়োসকলে ছেপাৰেট ষ্টেট বিচাৰিছে এইটো সকলোৱে জানে কথাটো আৰু আমাৰ কাৰ্বিসকলে অট'নমাছ ষ্টেট বিচাৰিছে অট'নমাছ ষ্টেটটো কনষ্টিটিউশ্যনত এলাউ কৰা আছে আৰ্টিকল 244A সেইটো মতে কৰিব পাৰে আৰু বড়োসকলে অট'নমাছ ছেপাৰেট ষ্টেট বিচাৰিছে সেইটো আৰ্টিকল 2 আৰু 3 মতেটো দিব পাৰে এইটো তাত প্ৰভিজন আছে কৰিবলৈ সেইকাৰণে ইণ্ডিয়া গভৰ্ণমেণ্টে দিয়ে নিদিয়ে সেইটো বেলেগ কথা কিন্তু আমিতো ডিমাণ্ড কৰিব পাৰোঁ এই আৰ্টিকল 19ত লিখা আছে নহয় আমি ডিমাণ্ড কৰিব পাৰোঁ আমাৰ যদি এইটো আমি ডিমাণ্ডো কৰিব নোৱাৰো একেবাৰে কিবা বস্তু নিচিনাহে চুপচাপ থাকিলে কি কয় লিভিং নিচিনাহে মৰি যোৱা নিচিনা যদি থাকিবলগীয়া হয় তেতিয়াহ'লে এইটোতো মানুহৰ এইটোতো আমাৰ দেশৰ এইটো উদ্দেশ্যটো নহয় কি হ'লে ইণ্ডিয়াৰ উদ্দেশ্যটো নহয় এইটো আমাক ষ্ট্ৰং কৰিবলৈহে ইণ্ডিয়া গভৰ্ণমেণ্টে কৰে সেইকাৰণে আমি এইটো কণ্ডেম কৰিছো এইটো আমাক ষ্ট্ৰং হ'ব নিদিয়ে আমাক উঠিব নিদিয়ে এইটো কি কথা আমি যদি উঠোতে যদি কিবা বেয়া কৰোঁ তেতিয়াহ'লে হয় এইটো আমাক বাধা কৰিব পাৰে ইণ্ডিয়ান আইন মতে কিন্তু এতিয়ালৈকেতো আমি বেয়া কাম কৰিবলৈ যোৱা নাই নহয় ভাইলেন্স আমি নকৰোঁ বন্দুক চন্দুক নলওঁ লাঠি চাঠি নলওঁ আমি পাথৰ নদলিয়াওঁ আমি তেনেকৈহে কৰি আছোঁ কাৰ্বি আংলঙতো তেনেকৈ কৰি আছে আৰু বড়োলেণ্ডতো এতিয়ালৈকে তেনেকৈহে কৰিছে এই বড়ো নতুন চামটো সেইটোৱে কৰিছে বা নতুন যিসকলে এতিয়া উঠিছে তেওঁলোকে নতুন চাম বুলি নহয় বুঢ়া হৈছে তথাপি আমি নতুন পদ্ধতিতহে আমি লৈছোঁ এই ডেম'ক্ৰেটিক পদ্ধতি সেইকাৰণে ডেম'ক্ৰেটিক পদ্ধতিত কাম কৰা ডিমাণ্ড কৰাটো বাধা দিব নোৱাৰে গভৰ্ণমেণ্টে যি হ'লেও কি কাৰণে দিয়া বুলি ভাবে আপোনালোকৰ নিশ্চয় অনুমান হৈছে কি কাৰণে বাধা দিছে গভৰ্ণমেণ্টে কি বিচাৰিছে গভৰ্ণমেণ্টে কি এইটো আমি নাজানো কিহৰ কাৰণে তেওঁলোকে আমাক বাধা দিছে মাত্ৰ বিজেপিয়ে ভাবিছে হ'বলা যে পাৰ্টি এইটো পলিটিকেল কথা এইটো বেলেগ পাৰ্টি উঠিব নোৱাৰে কিন্তু কনষ্টিটিউশ্যনত সেইটো লিখা আছে পাৰ্টিটো উঠিব পাৰে ফ্ৰী এইটো নহয় জানো সকলো পাৰ্টিয়ে সমান ৰাইটছ আছে বিজেপি হওক কংগ্ৰেছ হওক আমিতো পাৰ্টিটো নাই বনচুটো এইটো পাৰ্টি নহয় ষ্টুডেণ্টছ ইউনিয়ন সেইটো পাৰ্টি হোৱা নাই নহয় বা পাৰ্টি যদি থাকিলেও এইটোতো আপত্তি এইটোতো আনকনষ্টিটিউশ্যনেলটো নহয় এইটো গণতান্ত্ৰিক পদ্ধতিতে আমি কৰিবলগীয়া হৈছোঁ কি ক'ব বিচাৰে চৰকাৰ প্ৰশাসন জিলা প্ৰশাসনে হা কেৱল কণ্ডেম কৰিব নে আৰু কিবা আমি কণ্ডেম কৰিছোঁ এইটো আৰু আমি কণ্ডেম কৰিছোঁ আমি ডিমাণ্ড কৰিছোঁ যে আমাক পাৰ্মিশ্যনটো দিবলৈ তেখেতসকলে এমাহ আগতে পাৰ্মিশ্যন বিচাৰিছে আৰু দিছিলে আৰু যোৱাকালি আকৌ বন্ধ কৰিছে কিহৰ কাৰণে একো কথাটো নাই ইয়াত বন্ধ আৰু আমি শুনিছোঁ সান্থাল ষ্টুডেণ্টছ ইউনিয়নসকলকো এনেকৈ বন্ধ কৰিছে বোলে কিন্তু অন্যসকলক বন্ধ নকৰে কিয় ইয়াত কিছুমানসকলকতো বন্ধ কৰে কিছুমানসকলক বন্ধ নকৰে এইটো কি ইয়াত কিয় এতিয়া পাৰ্চিয়েলিটি কিয় কৰিলে হয় সেইটো কোনোবাটো বন্ধ কৰিছে ফৰ্মেলি জনা নাই হ'বলা এইটো ভাৰ্বেলি হয় হঠাতে বাধা দিছে যোৱাকালিতো দিম বুলি কৈ আছে মই জনামতে তেওঁলোকৰতো দলৰ মিটিং বিলাকতো মানে ডাঙৰ চব জেগাতে হৈ আছে সেইটো কোনো অসুবিধা আমাৰ কাৰ্বি আংলঙতো হৈ আছে আগতে হৈছে আমাক বাধা দিছিল এতিয়া আপোনালোকে সেকেন্ড আপোনালোকে কি পদক্ষেপ ল'ব কাৰণ এনেকৈ যদি আপোনালোকে বন্ধই কৰি থাকিব একো কাৰ্যসূচী ল'বই নোৱাৰিব তাৰ পিছত কিবা ভাবিছে নেকি যে কি কৰিব হয় ফ্ৰীডম অফ স্পীচ নোহোৱা হৈছে ডেমক্ৰেটিক ৰাইটছটো কাৰ্টেল কৰিছে কাটিছে অকল কাৰ্টেল নহয় এইটো কাটি পেলাইছে এইটো আমি কণ্ডেম কৰিছোঁ কিন্তু আমি মিটিংটো হ'লে কৰিম কাৰণ আমাৰ ৰাইটছ আছে অকল ইণ্ডিয়ান কনষ্টিটিউশ্যন নহয় ইউনাইটেড নেশ্যনছৰ পৰা ট্ৰাইবেল ইণ্ডিজিনাছ ট্ৰাইবসকলৰ ৰাইটছটো তাত গাৰাণ্টিড হৈ আছে আৰু সেই ইউনাইটেড নেশ্যনছৰ যিটো ডিক্লেৰেশ্যন সেইটো ইণ্ডিয়া গভৰ্ণমেণ্টটো ছিগনেটৰী হয় ওৱান অফ দ্য ছিগনেটৰীজ হয় তেওঁলোকে সেইকাৰণে তেওঁলোকে ভাইলেট কৰিব নোৱাৰে নহয় এইটো
আইনৰ আশ্ৰয় ল'ব লাগিব। আইনত আছে আৰু এইটো যদি এনেকা যদি কৰি থাকে তেতিয়াহ'লে ইট এমাউণ্টছ টু ভায়োলেশ্যন আণ্ডাৰ শিডিউল ট্ৰাইব আৰু শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্ট এট্ৰচিটিজ এক্ট 1989 এইটো ভায়োলেট কৰিছে। সেইটো মতে আমি একশ্যন ল'ব পাৰোঁ আৰু অন্য পদ্ধতিটো আমি একশ্যন ল'ব পাৰোঁ, আমি কেছ কৰিব পাৰোঁ। কিন্তু কথাটো হৈছে আমাক কেছ কৰিবলৈ দিছে তেওঁলোকৰ নিজে ধনী মানুহবিলাক যিটো কৰি আছে। আজিও বোধহয় ক'ৰবাত ডাঙৰ এটা মিটিং কৰিছে, তেওঁলোকৰতো টকাও বহুত আছে, তেওঁলোকে কেছ কৰিব নালাগে, আমাক আকৌ কেছ কৰিবলৈ দিছে। কেছ কৰিবলগীয়া হয় এইটো মিটিং কৰিবলৈ, এইটো কথা হ'ল নেকি? সেইটোৱে পুনৰ ডিভাইড আছাম 50-50 শ্লোগান আজি দিছে আৰু এখন মানে ডিভাইড 50-50 এইটো মই বড়োসকলৰ ডিমাণ্ড, সেইকাৰণে মোৰ ফালৰ পৰা মই বাধাও নকৰোঁ আৰু কৰিব লাগে বুলিও মই নকওঁ। এইটো ডেট ইজ দেয়াৰ ডিমাণ্ড। ছাৰক সুধিম যে অসমত এতিয়া যোৱা কেইদিনৰ আগত কেবিনেটত যিটো পাছ কৰা যে শিলচৰৰ যিটো মিনি ছেক্ৰেটেৰিয়েট যিটো কনষ্ট্ৰাকশ্যন অলৰেডি কেবিনেটে পাছ কৰিলে, এই কথাটো আপুনি ক'ব নেকি ৰাইজৰ আগত? সেইটো ক'বলগীয়া কথা। আমাক বড়োসকলক ছেপাৰেট ষ্টেট নিদিয়ে, যিটো 6 শিডিউল দিছে সেইটো কাটি পেলাই সৰু এটা দুৰ্বল এটা 6 শিডিউল দিছে। আমি অট'নমাছ ষ্টেট বিচাৰিছোঁ কাৰ্বি আৰু ডিমাছাসকলে আণ্ডাৰ আৰ্টিকল 244A কনষ্টিটিউশ্যনতে গাৰাণ্টিত কোৱা আছে, আমাক দিয়া নাই। কিন্তু বৰাক ভেলী যিটো ট্ৰাইবেল মানুহ নহয় তেওঁলোকক মিনি ষ্টেট সাজিছে তেওঁলোকৰ কাৰণে, এটা মিনি ছেক্ৰেটেৰিয়েট সাজিছে। ছেক্ৰেটেৰিয়েট মানে কি? ছেক্ৰেটেৰিয়েট ইজ ফৰ ষ্টেট, নহয় জানো? ষ্টেটৰ কাৰণেহে ছেক্ৰেটেৰিয়েট হয়। মিনি ছেক্ৰেটেৰিয়েট মানে মিনি ষ্টেট হয়, তেওঁলোকক মিনি ষ্টেট দিছে, আমাক কিন্তু একো নিদিয়া। কিয় কথা? এইটো পাৰ্চিয়েলিটি, নহয় জানো? আৰু তেওঁলোকে ডিমাণ্ডো কৰা নাই, এনেই দি দিছে তেওঁলোকক যদি মিনি ষ্টেট দিব পাৰে আমাক কিয় নিদিব? ডাঙৰ কথা এইটো। আৰু সেইটো মিনি ষ্টেট দি পেলাই 135 crore চেংচন কৰিছে ছেক্ৰেটেৰিয়েট বনাবলৈ। আমি আপত্তি কৰা নাই, তেওঁলোকক দিব নালাগে বুলি আমি কোৱা নাই, কিন্তু তেওঁলোকক যদি এনেকে সহজকৈ দিব পাৰিছে, যিটো মেজৰিটিটো ট্ৰাইবেল মানুহ নহয়, আমাৰ বাংলাদেশৰ পৰা ৱেষ্ট বেংগলৰ মানুহ এটা। আমি আগৰ পৰা থকা সকলক, আমি আদিমবাসীসকলক, ইণ্ডিজিনাছ সকলক কিয় নিদিব? এটা আমাক বাৰু ছেপাৰেটলি ডিভাইড আছাম 50-50 নালাগে বাৰু, আছাম গভৰ্ণমেণ্টে দিব নোৱাৰো, এটা ষ্টেট যদি দিয়ক তেতিয়াহ'লে এখেতসকলক। ষ্টেট দিব নোৱাৰিলে মিনি ষ্টেট দি দিয়ক, তেতিয়াহ'লে আমাকো অট'নমাছ ষ্টেট দি দিয়ক, কিয় নিদিলে?